এই গৰুটোৱে কোনো প্ৰিকশ্যন নোহোৱাকৈ লেবাৰবোৰক ওপৰত উঠাই দিছিল যিবোৰ ইমান বছৰ কাম কৰি থকা লেবাৰকেইটাও গম পাব লাগে ক'ত উঠিব লাগে ক'ত নালাগে স্যাৰ মাতিছিলে স্যাৰ এই 5,20,000টো কি স্যাৰ এইটো স্যাৰ অৰ্ণৱ দাই লৈছিলে অৰ্ণৱে কিয় স্যাৰ ভেটাপাৰ চাইডটোৰ কাৰণে ননচেন্স আমাৰ ঘৰলৈ আহা এতিয়াই আহিবানে আজিতো একেবাৰে যাব নোৱাৰো ৰিয়া বহুত ডাঙৰ ঝামেলাত ফচিছো 5,20,000 টকা ইনকাম কৰোঁতে কিমান কষ্ট হয় জানো দেউতা মই জানো বহুত কষ্ট হয় আৰু লোৱাৰ মিডিল ক্লাছ ফেমিলি এটাৰ কাৰণে সেয়া বহুত টকা সেইকাৰণে মই এই ফেমিলিটোক টকাখিনি দি থৈ আহিছোঁ যাতে সিহঁতৰ কোনো কষ্ট নহয় মই বিজনেছ কৰিছোঁ অৰ্ণৱ কোনো ধৰ্মশালা খোলা নাই তোৰ এই তত্ত্বগধুৰ কথাবোৰ চাধা মলি আড্ডা দি থকা সেই দাৰ্শনিক কেইটা শুনাবি মোক নহয় ইমান উদাৰ হলে তই বিজনেছ বাদ দিব লাগিব নালাগে দেউতা দাদাই বিজনেছ বাদ দিলে আপোনাৰে দিগদাৰ হ'ব পাহৰিলে নেকি লাষ্ট প্ৰজেক্টটো দি আপোনাক কিমান প্ৰফিট কৰি দিছিলে নাই পাহৰা মই জানো ই এফিচিয়েণ্ট কিন্তু ই এটা মস্ত ইমোশ্যনেল ফুল হয় পেনপেনীয়া চিন্তাৰে মূৰটো ভৰি আছে ইয়াৰ সেইকাৰণেই ৰিয়াৰ লগত ইয়াৰ বিয়া ঠিক কৰিছোঁ তাৰমানে দেউতা ৰিয়া চাইকলজিষ্ট নেকি দেউতাৰক ঠিকেই পেংলাই কৰিব পাৰ কিন্তু হাতত অহা ৰত্ন চিনি নাপাওঁ তাৰমানে ৰিয়া পামলজিষ্ট অভি কওক দে দেউতাককতো ক'বই পাৰিব ইণ্টাৰভিউ বৰ্ডত বহি থকা মানুহকেইটাৰ আগত তোমাতেই নুফুটে এইবাৰ মাত নহয় চিৎকাৰ ওলাব তেনেহ'লে এইবাৰ চিন্তা নাই তই গোটেই জীৱন ইণ্টাৰভিউ দি হ'লেও চাকৰিটো নাপাওঁ তেনেহ'লে মই মাৰ্ডাৰ কৰি দিম কাক এই ইণ্টাৰভিউ বৰ্ডত বহি থকা মানুহকেইটা চুপ আঁতৰ হ মোৰ সন্মুখৰ পৰা ষ্টুপিড বেলেগৰ ল'ৰাই দেউতাকক হেল্প কৰে আৰু আমাৰ ল'ৰাই দেউতাকে কষ্ট কৰি উপাৰ্জন কৰা পইচা পানীত পেলায় মই বিজনেছ কৰিছোঁ অৰ্ণৱ কোনো ধৰ্মশালা খোলা নাই তোৰ এই তত্ত্বগধুৰ কথাবোৰ চাধা মলি আড্ডা দি থকা সেই দাৰ্শনিক কেইটা শুনাবি মোক নহয় কিন্তু ই এটা মস্ত ইমোশ্যনেল ফুল হয় পেনপেনীয়া চিন্তাৰে মূৰটো ভৰি আছে ইয়াৰ সেইকাৰণেই ৰিয়াৰ লগত ইয়াৰ বিয়া ঠিক কৰিছোঁ বেলেগৰ ল'ৰাই দেউতাকক হেল্প কৰে আৰু আমাৰ ল'ৰাই দেউতাকে কষ্ট কৰি উপাৰ্জন কৰা পইচা পানীত পেলায় সেটো বুঝিলো বুঢ়া কথাটো খং উঠিছে ন তই আকৌ নক কিয় বুঢ়া কেতিয়াবা মোকো গালি পাৰিলে মই ভাত চাত একো নেখাওঁ কিন্তু মায়ে ক'লে খাই দিওঁ বুঢ়াক মই পাত্তাই নিদিওঁ তইও নিদিবি বুজিছ
এইটো খা এইটো খালে তোৰ খং চং চব নাইকিয়া হৈ যাব খা খা এনজয় কৰ কোনে দিলে বুঢ়াই ঐ আজি কি হ'ল জান কি হ'ল অভিদা যে মোৰ মডেল হৈছে অভিদা পঢ়িয়ে আছে মই আঁকিয়ে আছো বহুত সময় লাগিল জান ৰচোন ৰ ঐ তই অথনি পলাইছিলি কিয় মই কেতিয়া পলালো নাটক কৰিব আহিছ দে আইচক্ৰীম দে নালাগে তই খাব দিব লাগিছিল অভিদাকে দিছো তোক অভিদাহে মোলে কষ্ট কৰিছিলে তইতো পলাই গলি নিঠু হ'ব দে তই বেলেগৰ নিচিনা নহয় বুলি ভাবিছিলো কিন্তু তইও বাকীবিলাকৰ নিচিনা একেই চেলফিছ তই অকল নিজৰ কথা ভাব হ'ব দে কোনো কথা নাই মোৰ ভবাত ভুল হৈছিল নিজৰ এটা স্বাৰ্থৰ কাৰণে চব মানুহে যে বেলেগক দুখ দিব পাৰে সেইটো প্ৰমাণিত হৈ গ'ল হঠাৎ খংটো কেনেকৈ উঠি গ'ল গমেই নাপালো চৰি খং আমাৰো আছে পুলিচৰ খং উঠিলে গ্লাছ নাভাঙে গুলি ফুটাই গুলি কথাটো অকণমান মনত ৰাখিব কাৰণে খাবলৈ দিয়া বস্তু এটা যদি মুখৰ পৰা কাঢ়ি নিব পাৰে সেইটো আজি গম পাই গলো হ'ব দে যি হ'ল ভালৰ কাৰণে হ'ল হ'ব দে ল নালাগে যা অভিকে দিবি ল বুলি কৈছো নহয় ল মই খাম নে এনেকে লৈ থাকিম পিটন লাগে হা খাওঁ তেনেহ'লে খা আকৌ ঐ তই মোক সঁচাকে বেয়া পাইছ কি কলি তেজনী নাপায় নহয় তই মোক বেয়া নাপাবি হা নাপাওঁ মিকু ইপিনা তই মোৰ বেষ্ট ফ্ৰেণ্ডো হয় আৰু বেষ্ট ভণ্টিও হয় মই তোক কেনেকে বেয়া পাম কিন্তু তই যদি এনেকে কান্দি থাক মই সঁচাকে বেয়া পাম মিকু নাকান্দে মিকু এনেকে নাকান্দে মিকু চৰি মই আপোনাক বেয়া পাইছো হাজৰিকা হঠাৎ খংটো কেনেকৈ উঠি গ'ল গমেই নাপালো চৰি খং আমাৰো আছে পুলিচৰ খং উঠিলে গ্লাছ নাভাঙে গুলি ফুটাই গুলি কথাটো অকণমান মনত ৰাখিব মই কৈছো নহয় ভুল হৈ গ'ল আগতেতো তেনেকুৱা হোৱা নাই মোৰ প্ৰথম ভুল বুলি আপুনি কি মাফ কৰি নিদিব
চাওক, এটা সামান্য ভুলৰ কাৰণে দুনিয়াখন ওলট পলট হৈ যায়। মই আপোনাক ৰিকুৱেষ্ট কৰিছো, নেক্সট টাইম এনেকুৱা ব্যৱহাৰ আপুনি নকৰিব। ইমান দিনে এজনী সাধাৰণ ছোৱালীক ধৰিব নোৱাৰিলে কাৰ মূৰ ঠিক থাকিব কওক? তাই মোক কি যন্ত্ৰণা দিছে আপুনি কি বুজিব? ল'ৰাৰ বিয়াৰ দুদিনৰ আগত তাই পলাইছে। মোৰ বিশ্বাস নহয়। বোৱাৰী নহল যেতিয়া তাইক মই বান্দি কৰি আনিম বুলি কথা দিছিলো, এতিয়া ল'ৰাৰ আগত মই মুখ উলিয়াব নোৱাৰা হৈছো। সোনকালে কিবা এটা কৰক দাস, নহলে মই পাগল হৈ যাম। চাওক, মই দিন ৰাত একাকাৰ কৰি আপোনাৰ কাৰণে চেষ্টা কৰি আছো। গুৱাহাটীত পোষ্টিং হোৱা হলেতো বেলেগ কথা আছিল, তথাপিও ইয়ালৈ আহি মই আপোনাৰ কাৰণে চেষ্টা কৰি আছো, আৰু যিমান পাৰি ওপৰৰ পৰাও আপোনাক হেল্প কৰিবৰ কাৰণে চেষ্টা কৰি আছে। দুদিন পিছত সকলো ঠিক হৈ যাব। আপুনি কেৱল ধৈৰ্য ধৰক। মতা মাগুৰ মৰিল যেতিয়া মাইকী মাগুৰ জালত পৰিবই। নে কথাটো আপোনাৰ বিশ্বাস হোৱা নাই? হাত মিলাওক। মোক নালাগে, বাইদেউক দে। নালাগে। অকমান লোৱাচোন, খোৱা দে। বিজু, ছাৰ। বন্ধ কৰা মানুহ এজনী বিচাৰিবি ইমিডিয়েটলি। হ'ব ছাৰ। হ'ব ছাৰ নহয়, হ'বই লাগিব। বন্ধ কৰা মানুহ এজনী এসপ্তাহৰ ভিতৰত ঘৰত আহিব লাগিব। তেতিয়া তোৰো কষ্ট কম হ'ব, বাইদেউৰো ভাল হ'ব। মই বিচাৰিম ছাৰ। পাবিনে? পাম ছাৰ। পাম নহয়, পামেই ছাৰ বুলি ক। পামেই ছাৰ। যা তেতিয়াহ'লে লৈ আহ। এসপ্তাহৰ ভিতৰতে লাগে বুলি কৈছিলে ছাৰ। হয় নেকি? হ'ব তেনেহ'লে, এসপ্তাহৰ ভিতৰতে আনি দিবি। দিমেই ছাৰ। আহিছে লাইনত। আজি হঠাৎ মোলৈ ইমান দৰদ হ'ল যে? তোমালোকৰ এইটোৱে প্ৰব্লেম বুজিছা। মই ভাল কিবা এটা চিন্তা কৰিছো, তুমি ওলোটাই বুজিলা। হা, ল'ৰাটো ল'ৰাই, তুমিও ল'ৰাৰ নিচিনা হৈ গৈছা। বিজু, মোৰ দৰৱ কেইটা আনচোন। এইবিলাক কথা তোমালোকক কৈ জানো কিবা লাভ আছে? ইমান ৰাতি কলৈ গৈছে? ইয়াৰ হৈছে কি বাৰু? Check out the link.
ইমান ৰাতি ক'লৈ গৈছে ইয়াৰ হৈছে কি বাৰু ৰিয়াৰ ওচৰলৈ গৈছে নেকি বাৰু নাই ইম্পচিবল ৰিয়া নহয় বেলেগ কাৰোবাৰ ওচৰলৈ গৈছে নেকি কিন্তু কোন কোনোবা বেলেগ ছোৱালী নেকি ইয়াৰ বেলেগ কাৰোবাৰ লগত প্ৰেম হোৱা নাইতো নে বেলেগ কিবা লাফৰাত ফচিছে আৰে কি হৈছে আমাক নকওঁ কিয় বেলেগক নকলেও মোকতো ক'ব পাৰ মই কিয় তালৈ গৈ আছো কিয় তাই কোন কি হয় মোৰ এনেকৈ ৰাতিখন ঘৰৰ পৰা ওলাই অহাৰ মোৰ কি দৰকাৰ আছিল না মই তাইক চিনি পাওঁ নে তাই মোক চিনি পায় কিন্তু তাৰ পিছতো তাইৰ কাৰণে মই বহুত কৰিছো আৰু কৰিম আৰু আবিৰে কৈছিল যেতিয়া মই তাইক চাবই লাগিব কিন্তু সেই বুলি ইমান ৰাতি তাইৰ তালৈ যোৱা কিবা যুক্তি আছে নেকি কেইদিনমানৰ পিছত মোৰ বিয়া মই ৰাতিখন তাইৰ ওচৰলৈ অহা বুলি শুনিলে ৰিয়াই কি ভাবিব আৰু ঘৰৰ মানুহবোৰে কি ভাবিব নাই নাই নহ'ব এইবোৰ ঝামেলাত মই আৰু ফচাত নাই